জনাইছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে আমি ইয়াতে চেনিটাইজাৰ ব্যৱস্থা কৰিছোঁ, গতিকে সকলোকে আমি আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে যিসকল ৰাইজে এতিয়াও অনাময় শৌচালয় পোৱা নাই সেইসকল ৰাইজে বেংক পাছবুকৰ জেৰক্স কপি, পান কাৰ্ড, বেংক পাছবুকৰ জেৰক্স কপি যিকোনো এটা হ'লেও জমা কৰিব পাৰিব। ধন্যবাদ। ডাঙৰীয়া, আপুনি যে ইয়াত আহিছে আপোনাৰ কেনেকুৱা লাগিছে? আমি ৰাইজক নিযুক্তি বুজাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এতিয়া মোবাইল টিপাত ব্যস্ত হৈ আছে, তেখেতে বৰ্তমান আমাৰ মোবাইল টিপাত ব্যস্ত হৈ আছে। চ' এতিয়া তেখেতৰ স্বচ্ছ ভাৰতৰ গান লগাবলৈ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। স্বচ্ছ ভাৰতৰ লগাবলৈ আমি